Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা সন্ধিয়াৰ vlogলৈ স্বাগতম জনাইছো। আজি যাবলৈ ওলাইছো আঠখেলীয়া নামঘৰ আৰু মোৰ লগত যাব ভাইটি। তেফলা হয়। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। কি ঠিক কৰিছে সো মোৰ লগত যাব ইয়া ভাইটি আৰু লগৰ দুটাও যাব তো গৈ লওঁ আৰু এবাৰ আঠখেলীয়া নামঘৰৰ ডেকোৰেশ্যন খুব ধুনীয়া কৰিছে সেয়ে বোলো সন্ধিয়াৰ সময়ত যাওঁ আৰু আপোনালোকৰ কাৰণেও অকণমান ভিডিঅ' কৰি আনিম বুলি ভাবিছোঁ সেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল তেনেহ'লে বলক এতিয়া গৈ থাকোঁ আমি আহি পাই গলোহি আঠখেলীয়া নামঘৰলৈ সোমাই যোৱা প্ৰথম গেটখন আৰু দেখা পাইছে ধুনীয়াকৈ লাইটিং দি দিছে আৰু এতিয়া গৈ আছো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আৰু নামঘৰৰ ওচৰ পাইছোহে আৰু দেখা পাইছে দোকানবিলাকত গছবিলাকত ধুনীয়াকৈ লাইটিঙৰ মানে ব্যৱস্থা কৰিছে খুব ধুনীয়া লাগিছে ডেকোৰেশ্যনবিলাক সো যিহেতুকে নামঘৰলৈ আহিছোঁ সেয়েহে চাকি গছ নিদিলে নহ'ব চাকি তাকি লৈ লওঁ তাৰপিছত আপোনালোকক ডিটেইলছ আঠখেলীয়া নামঘৰৰ ভিডিঅ' দেখাই আছোঁ সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব Hey guys, আমি আঠখেলীয়া নামঘৰ পাই গলোহি এতিয়া ধুনীয়াকৈ চাকি দি লওঁ তাৰপিছত ইয়াৰ পৰিৱেশটো ভালকৈ দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো সো গাইজ চাকি দি আজৰি হৈ গ'লোঁ আৰু ধুনীয়াকৈ ভাগৱত পঢ়ি আছে আৰু ভাদ মাহৰ আঠখেলীয়া নামঘৰত এইবাৰ প্ৰথম আচলতে ৰাতি অহাৰ ব্যৱস্থাটো কৰিছে আৰু ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে নহয় খুব ভাল লাগিছে সো মই এতিয়া আঠখেলীয়া নামঘৰৰ ভিতৰ ভাগ অকণমান দেখাওঁ আপোনালোকে চাওক আৰু যিখিনি মনৰ কামনা আছে আপোনালোকে ভাবি লওক আহক আপোনালোকক আঠখেলীয়া নামঘৰৰ ভিতৰ ভাগ দেখাই আছোঁ আচলতে আহোম স্বৰ্গদেউ গদাধৰ সিংহই আশ্ৰয় লোৱা এই ঠাইডোখৰতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছিল আৰু যিসকল আচলতে অহা নাই সেইসকলে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আঠখেলীয়া নামঘৰ ভাগ আপোনালোকে চাব পাৰিব সেই উদ্দেশ্যে মই আপোনালোকক ভিতৰ ভাগ আৰু মণিকূট ভাগ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোক যিসকলে অহা নাই এবাৰ নিশ্চয়কৈ আহি চাব এটা ঐতিহ্যমণ্ডিত নামঘৰ হয় শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ এয়া ৰাতি আজি আমি বা আৰু মই আঠখেলীয়া নামঘৰ আহিলোঁ ৰাতিৰ অলপ ভিউটো মই দেখাম ৰ'ব এয়াই হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু এইবাৰেই প্ৰথম ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে আৰু ভক্তবৃন্দ ৰাতি অহাৰ সুযোগকণ দিছে ভাল লাগিছে আৰু এই পুখুৰীটোৰ মাজত চাওকচোন কৃষ্ণ আৰু গোপীসহ যিটো মূৰ্তি আছিল তাতো লাইটিং লগাই দিছে ভাল লাগিছে নহয়নে সো যিসকল অহা নাই আঠখেলীয়া নামঘৰলৈ তেওঁলোকেও এবাৰ আহি নিশ্চয়কৈ দৰ্শন কৰিব মনটো আচলতে খুবেই পবিত্ৰ লাগে আৰু আজি তোলা কেইকোপিমান ফটো আপোনালোকৰ লগত দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা হৈছে জনাবচোন ফাইনেলি গাইজ আঠখেলীয়া নামঘৰৰ পৰা ঘৰ পাই গ'লোঁ আৰু কি যে গৰম আজি একদম থাকিব পৰা নাই চ' লগৰ দুটাৰ লগত গৈছিলোঁ সিহঁতৰ বোলো চাহ খাই বুলি মাতিছোঁ ত' সিহঁতৰ কাৰণে চাহ যোগাৰ কৰি আছোঁ ফাইনেলি গাইজ ঘৰ পাই গ'লোহি আঠখেলীয়া নামঘৰৰ পৰা আৰু অৱস্থা দেখা পাইছে আপোনালোকে চাওক এই অৱস্থাত ঘৰ পাইছোঁহি আৰু ভাইটি গৈছিলে আৰু খুৰা ল'ৰা ছোৱালী দুটা গৈছিলে আৰু লগৰ দুটাৰ লগত মই গৈছিলোঁ ত' সিহঁতক ক'লোঁ যে চাহকণ বোলো খাই আহিলোঁ আমাৰখন সিহঁতক মাতিছোঁ চাহ তাহ দিওঁগৈ তো সেয়াই আৰু আঠখেলীয়া নামঘৰ ভ্লগটো এইখিনিতে শেষ কৰিছোঁ সৰু এটা ভ্লগ আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো ঠিক আছে তেতিয়াহ'লে আজি এই ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ ঠিক আছে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ